কামপুৰৰ চিমৰাই পথাৰ খেলপথাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু নগাঁও জিলা বকুলগুৰি আঞ্চলিক সমিতি গঠন কৰা হয়। নতুন সমিতিখনত দিলদাৰ হুছেইন সভাপতি, সাদ্দাম হুছেইন কাৰ্যকৰী সভাপতি, আবু হানিফা সাধাৰণ সম্পাদক হিচাপে লৈ 51জনীয়া সদস্যৰে বকুলগুৰি আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে আমচু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আবিব ইছান, নছাদুল ইছলাম, আইনুল হক, কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আবু সুফিয়ান, নগাঁও জিলা সমিতিৰ সভাপতি নুৰুল আমিন, হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক লুৎফুৰ ৰহমান, নগাঁও জিলা সমিতিৰ উপসভাপতি জাকিৰ হুছেইন, নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মুজাহিদুল মিৰ্জা, লগতে আমচুৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত থাকে। ৰহা সমষ্টি বকুলগুৰি আঞ্চলিক সমিতিখন 51জনীয়া সমিতি গঠন কৰা হয় আৰু ইয়াত সন্মানীয় বহুত ৰাইজসকল উপস্থিত আছিল। আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছিল, জিলা সমিতিৰ বহুত বিষয়ববীয়াসকল আছিল। ইয়াত 51জনীয়া সমিতিখন গঠন কৰা হয়। তাৰে সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ আহিছে দিলদাৰ হুছেইন আৰু সাধাৰণ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে সিলেকশ্যন হৈছে সাদ্দাম হুছেইন আৰু সাধাৰণ সম্পাদক হিচাপে কি নাম আছে আবু হানিফা আৰু ইমৰান হুছেইন। আজি ইয়াত বকুলগুৰিত আঞ্চলিকৰ সমিতিখন যেতিয়া আমি গঠন কৰিছোঁ তেতিয়া 51জনীয়া সমিতিখন গঠন হ'ল আৰু ইয়াৰ ৰাইজসকলৰ মেইন উদ্দেশ্য হ'ল যে আমচু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় সংখ্যালঘু মানুহৰ কাৰণে মাত মাতি আহিছে আৰু ভৱিষ্যতো আহিব। এতিয়া তেওঁলোকৰ এটা আপত্তি আছিল যে এই সমাজখনত কেনেকুৱা ধৰণৰ ড্ৰাগছ মুক্ত হ'ব, জুৱা মুক্ত হ'ব, মদ মুক্ত হ'ব, দুৰ্নীতি মুক্ত হ'ব, তেওঁলোকৰ এটা দাবী আছিল আৰু সেই দাবীটো সংগঠনৰ মজিয়াত তেওঁলোকে প্ৰকাশ কৰিছিল আৰু আমি কথা দিছোঁ তেওঁলোকক যাতে আপোনালোকৰ সহযোগত আমাৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত আৰু বকুলগুৰি আঞ্চলিকৰ নেতৃত্বত যাতে সমাজৰ মানে বেয়া ধৰণে তেওঁলোকে ড্ৰাগছ মুক্ত কৰিব পাৰে, জুৱা মুক্ত কৰিব পাৰে, যাতে কোনো বেয়া ধৰণৰ কোনো কাম কাজত তেওঁলোকে লিপ্ত হ'ব নোৱাৰে, কোনো ব্যক্তি যাতে লিপ্ত হ'ব নোৱাৰে, তাৰ বাবে সকলোৱে একেহাৰ কথা কৈছে। গতিকে মই ভাবোঁ এই বকুলগুৰি আঞ্চলিকৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত অৰ্থাৎ আৰু কেইজনমান উপদেষ্টাৰ নেতৃত্বত মই ভাবোঁ এই অঞ্চলৰ যি অবৈধ কাম কাজ আছে সেইবিলাক কাম কাজ যাতে অতি সোনকালে বন্ধ হয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু আমিও কথা দিছোঁ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতিয়ে তেওঁলোকৰ লগত আমি আছোঁ আৰু ভৱিষ্যতে যাতে আমাৰ সমাজখন কেনেকুৱা সুশিক্ষিত কৰিব পাৰে, কেনেকুৱা সমাজখন আমি ভালকৈ পৰিচালনা কৰিব পাৰোঁ, আমাৰ সমাজখন আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকুৱা সুশিক্ষিত বনাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাক IAS বিষয়ে বনাব পাৰে, SCS বিষয়ে বনাব পাৰে, প্ৰফেচৰ বনাব পাৰে, ইঞ্জিনিয়াৰ বনাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সমাজখন একপক্ষভাৱে তেওঁলোকে মত পোষণ কৰিছে। গতিকে মই ভাবোঁ এই আঞ্চলিকৰ নেতৃত্বত অৰ্থাৎ বকুলগুৰি আঞ্চলিকৰ দ্বাৰা যাতে এই সমাজখন ভালমতে পৰিচালনা হয় আৰু ইয়াৰে আলিম ওলামাসকল আছে তেওঁলোকৰ দ্বাৰাও আমাৰ সমাজখন পৰিচালনা হ'ব আৰু মই ভাবোঁ এই সমিতিখন এটা ভাল কাম কৰিব বুলি মোৰ আশা থাকিল। আৰু ইয়াত এখন পুৰণা সমিতি আছিল, আমি পুৰণা সমিতিখন গাইডলাইন অনুযায়ী আমি তেওঁলোকক ভংগ বুলি ঘোষণা কৰিছোঁ। তাৰপিছত আকৌ নতুন সমিতিখন গঠন কৰা হৈছে আৰু সেই নতুন সমিতিখন ইয়াৰ বহুত প্ৰায় 200মান ৰাইজ ইয়াত উপস্থিত আছিল, তেওঁলোকৰ মতামত লৈ আৰু তেওঁলোকেই সমিতিখন বনাই দিছে। গতিকে আগৰ যিটো সমিতি আছিল তেওঁলোকক ভংগকৰণ কৰা বুলি আমি ঘোষণা কৰিছোঁ আৰু নতুন সমিতিখন পুনৰ গঠন কৰা হ'ল।